हेलो एभ्रिवान আপোনালোকক আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ লখিমপুৰ পুখুৰী দৰং ডিষ্ট্ৰিক্টত হয় এইটো আৰু আজি উৰুকাৰ দিনাখনে মই এই ভিডিঅ'টো বনালোঁ আৰু এতিয়া মই ইয়াৰ পৰিৱেশটো দেখাম। ইয়াতে বহুত মাছ ধৰা হয়। এইটো পুখুৰীটো দেখিছে নহয়, বহুত ডাঙৰ হয় আৰু এই পুখুৰীটোত 3 দিনমান আগৰ পৰাই মাছ ধৰা কাৰ্যসূচী লোৱা হয় আৰু ইয়াৰ পৰা মাছ লোৱা হয়। আমাৰ ইয়াতে মই আগতেও কৈছোঁ মোৰ দেউতাৰ ঘৰ ইয়াতে আৰু ইয়াৰ পৰাই আমি মাছ লৈ আহিছোঁ আৰু আজিও আমি মাছ নিবলৈ আহিছোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু চাওক, খুব ধুনীয়া, একদম পুখুৰীটো বহুত ডাঙৰ হয়, ইপাৰৰ পৰা সিপাৰ মনিবই নোৱাৰি। চাওক, মই দেখুৱাই দিছোঁ। উৰুকাত ইয়াতে বহুত মাছ ধৰা হয়। এইটো মীন মহল হয় আৰু ইয়াত বহুত মাছৰ ইয়াৰ পৰা বহুত জেগালৈ মাছ যায় আৰু গোটেই পৰিৱেশটো মই দেখুৱাম আৰু মাছ ধৰাও অকণমান দেখুৱাম, যিকণ পাৰোঁ মই দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেনেহ'লে বলক পলম নকৰি আমাৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমি ঘৰৰ পৰা ওলালোঁ আৰু মংগলদৈ টাউনৰ পৰা লখিমপুৰ পুখুৰী প্ৰায় 25 কিলোমিটাৰমান হয় আৰু ৰাস্তাত মই অকণ দেখাই যাম। পথাৰবিলাকত খুব ধুনীয়াকৈ ভেলাঘৰ বনাইছে আৰু সেইবিলাকো আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম। এইটো চাওক, ভীষ্মৰ সৰহসজ্যাৰ থিম লৈ এটা মেজি বনাইছে। খুব ঠাণ্ডা, সেইকাৰণে আমাৰ অকণমান ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল, প্ৰায় 10 মান বাজিছে, তথাপিও এতিয়াও ঘন কুঁৱলী আছে। চাওক, সৌটো এটা দূৰত ভেলাঘৰ বনাইছে। ভেলাঘৰত আপোনালোকে উৰুকাৰ নিশা ভোজ খাই পাইছেনে নাই জনাবচোন। আমি কিন্তু সৰুতে ভোজ খাই পাইছিলোঁ, খুব ভাল লাগে ভোজ খাই। আৰু ইয়াতে কিছুমানে দুমহলীয়াকৈও ভেলাঘৰ বনাইছে, দেখিবলৈ খুব ভাল লাগিছে। আমি লখিমপুৰ পুখুৰী পাব হৈছে। গোটেই ৰাস্তাৰ ভিডিঅ' মোৰ কৰা নহ'ল, দেখুওৱা নাই, যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। চাওক, আমি লখিমপুৰ পুখুৰী পাই গ'লোঁ। পুখুৰীটো খুব ডাঙৰ আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। ইয়াতে পিকনিক খাবলৈও আহে। ডিচেম্বৰ 30, 31 আৰু জানুৱাৰী 1 তাৰিখে বহুত মানুহৰ ভিৰ হয় ইয়াতে আৰু গোটেই ইয়াৰে পুখুৰীৰ পাৰত মানুহে পিকনিক খায়। এই লখিমপুৰ পুখুৰীটোৰ পানীকালি হৈছে 120 বিঘা আৰু পাৰৰ ভাগত আছে প্ৰায় 75 বিঘা মাটি। চাওক, ইয়াতে পাৰত বহু মানুহে মাছ কাটি আছে আৰু সকলোৱে মাছ লৈ ইয়াতে কটুৱাই লৈ গৈছে। যিহেতু মাছবিলাক ডাঙৰ হয়, ঘৰত কাটিবলৈ অসুবিধা হয়, সেইকাৰণে প্ৰায়ভাগ মানুহে ইয়াতে মাছটো কটুৱাই লৈ গৈছে আৰু আমিও মাছ লৈ ইয়াতে কটুৱাই লৈ যাম বুলি ভাবিছোঁ। এইটো মূল কাৰ্যালয় হয় আৰু মীন মহল সমিতি স্থাপিত হৈছিলে 1979 চনত আৰু তেওঁলোকে খুব ভালকৈ পৰিচালনা কৰি ৰাখিছে আৰু মীন পালনৰ জৰিয়তে যিবিলাক লাভ হয়, তেওঁলোকে সেইবিলাক বহুত ভাল কামত ব্যৱহাৰ কৰে আৰু লকডাউনৰ সময়তো বহু মানুহক তেওঁলোকে সহায় কৰিছে। লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনায়। এতিয়া আমি আৰু অকণমান ভিতৰলৈ সোমাই আহিছোঁ, য'ত আজি মাছ বিক্ৰীৰ কাৰণে কাৰ্যালয় বনাই থৈছে। য'ত মাছ দি আছে তালৈ যাম আৰু য'ৰ পৰা মাছ উঠাই আছে তালৈ গৈ আছোঁ। চাওক, মানুহবিলাকে মাছ লৈ আহি আছে। সকলোলৈ ভোগালী বিহুৰ ওলগ জনালোঁ। লগতে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপটীয়াকৈ
চাওক ঠেলাত মাছবিলাক উঠাই আনিছে ঠেলাত বস্তাত ভৰাই মাছবিলাক এনেদৰে লৈ অহা হৈছে চাওক আমি মাছ ধৰা জেগা পাই গ'লোঁ আৰু এই সৰু পুখুৰীটোত ডাঙৰ পুখুৰীটোৰ পৰা মাছ ধৰি ইয়াতে ষ্ট'ৰ কৰি ৰখা হয় চাওক গোটেই মাছবিলাক এনেদৰে জালেৰে মাৰি এনেদৰে বস্তাত ভৰাই ঠেলাত লৈ যোৱা হয় মই আগতেও কৈছোঁ আমাৰ আহোঁতে অকণমান দেৰি হ'ল আৰু ডাঙৰ মাছবিলাক ৰাতিপুৱাতে মৰা হৈ গৈছে সেইকাৰণে আমি ইমান ডাঙৰ মাছবিলাক নেদেখিলোঁ ইয়াতে বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায় ৰৌ ভকুৱা চন্দা মাছ চাওক ডাঙৰ চন্দা মাছ কমলকাৰ্প মাছ আৰু চিতল মাছ বহুত ডাঙৰ মাছ ইয়াতে পোৱা যায় উৰুকাৰ দিনাখনে মঙলদৈৰ মানে দৰং জিলাৰ প্ৰায়ভাগ মানুহেই লখিমপুৰ পুখুৰীৰ মাছ লয় আৰু বজাৰ মূল্যতকৈ এতিয়া আমি গোটেইখিনি মাছ ইয়াতে কটুৱাই লৈ যাম আৰু চাওক ইয়াতে খুব ধুনীয়াকৈ মাছখিনি কটুৱাই ল'লোঁ আমি যদি আপোনালোকে মঙলদৈ জিলাৰ লখিমপুৰ পুখুৰীলৈ আহি পোৱা নাই এবাৰ আহিব নিশ্চয় ভাল পাব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ